নমস্কাৰ আধাৰ কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন আপুনিও জানি লোৱাটো প্ৰয়োজন 1 অক্টোবৰৰ পৰা আৰ্থিক আৰু টেক্সৰ ক্ষেত্ৰত ব্যক্তিগত চিনাক্তকৰণৰ নিয়ম হলনি হল পেন এলটমেন্ট বা আয়কৰ ৰিটাৰ্ণ ফাইলিংৰ সময়ত আধাৰ এনৰোলমেন্টৰ দ্বাৰা কাম নহব প্ৰক্ৰিয়াটো আৰু সহজ আৰু সিস্টেমত স্বচ্ছতা আনিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই আধাৰ এনৰোলমেন্ট আইডি হল অনন্য চিনাক্তকাৰী নম্বৰ যি আধাৰ ৰেজিষ্ট্ৰেচনৰ সময়ত গ্ৰাহকক দিয়া হয় অফিচিয়েল আধাৰ নম্বৰ জাৰি নোহোৱা পৰ্যন্ত ই আধাৰ আবেদনৰ ষ্টেটাছ ট্ৰেক কৰাৰ বাবে অস্থায়ী ৰেফাৰেন্স হিচাপে কাম কৰে এনৰোলমেন্ট আইডিত 14 সংখ্যাৰ নম্বৰ আৰু 14 সংখ্যাৰ ডেট ষ্টাম্প থাকে ই এনৰোলমেন্ট প্ৰক্ৰিয়াত নিৰীক্ষণ কৰাত সহায় কৰে 1 অক্টোবৰৰ পৰা আধাৰ নম্বৰৰ পৰিৱৰ্তে আধাৰ এনৰোলমেন্ট আইডি ব্যৱহাৰৰ বিকল্প বন্ধ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে এই মাহৰ পৰা পেন কাৰ্ডৰ বাবে আবেদন বা আয়কৰৰ ৰিটাৰ্ণ দাখিলৰ সময়ত আৰু আধাৰ এনৰোলমেন্ট আইডি দাখিল কৰিব নোৱাৰিব 2024 চনৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আধাৰ নম্বৰৰ পৰিৱৰ্তে আধাৰ এনৰোলমেন্ট আইডি দিয়াৰ বিকল্প বন্ধ কৰাৰ ঘোষণা কৰিছিল লগতে জনোৱা হৈছিল যে যিসকল ব্যক্তিৰ ইতিমধ্যে আধাৰ এনৰোলমেন্ট আইডিৰ ভিত্তিত পেন এলটমেন্ট কৰা হৈছে তেওঁলোকে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আয়কৰ কৰ্তৃপক্ষক আধাৰ নম্বৰ প্ৰদান কৰিব লাগিব বাজেটত কোৱা হৈছে যে পেন এলটমেন্ট বা আয়কৰ ৰিটাৰ্ণ দাখিলৰ আবেদন পত্ৰত আধাৰ এনৰোলমেন্ট নম্বৰ দিয়াৰ নিয়ম 2017 চনত আৰম্ভ কৰা হৈছিল তাৰ পিছৰে পৰা আধাৰ নম্বৰ কভাৰেজ বৃদ্ধি পাইছে এই পৰিস্থিতিত আধাৰ এনৰোলমেন্ট আইডি দিয়াৰ বিকল্প বন্ধ কৰা অপৰিহাৰ্য নহলে ইয়াৰ পৰা নকল পেন বা আধাৰ তৈয়াৰৰ আশংকা থাকি যায় সহজ কথাত পেন কাৰ্ডৰ অপব্যৱহাৰ আৰু নকল ৰোধ কৰিবলৈ আধাৰ কাৰ্যৰ পৰিৱৰ্তে আধাৰ এনৰোলমেন্ট আইডি দিয়াৰ নিয়ম প্ৰত্যাহাৰ কৰা হল পেন কাৰ্ডৰ বাবে আবেদন পত্ৰত আৰু আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়ত আধাৰ এনৰোলমেন্ট আইডি উল্লেখ কৰিব নোৱাৰিব এতিয়াৰে পৰা আধাৰ নম্বৰ দিব লাগিব যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটো শেয়াৰ কৰি দিয়ক ধন্যবাদ